Subscribe now and press the bell icon. Never miss an update. নমস্কাৰ বন্ধু বান্ধৱীসকল বি টেকনিকেল আসাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আপোনাৰ ঘৰৰ ইলেক্ট্ৰিচিটি বিল প্ৰতিমাহে কিমান টকা আহিছে এতিয়াৰ পৰা আপোনালোকে নিজে ঘৰতে বহি অনলাইন মোবাইলত চাব পাৰিব। ইলেক্ট্ৰিচিটি ৰিচিপ্টখনো আপোনালোকে মোবাইলত ডাউনলোড কৰিব পাৰিব। ইলেক্ট্ৰিচিটি বিলখন ডাউনলোড কৰাৰ বাবে আপোনালোকক সম্পূৰ্ণ প্ৰসেস স্টেপ বাই স্টেপ মই আপোনালোকক এই ভিডিওটোত দেখুৱাম। ভিডিওটো শেষলৈ চাই থাকিব। আহক তেন্তে ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ। আপোনাৰ মোবাইল বা ল্যাপটপত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰি আপোনালোকে টাইপ কৰিব লাগিব www.apdcl.org টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিয়ক। ইয়াৰ পিছত আপোনালোকলৈ এনেকুৱা এটা পেজ খোল খাব। ইয়াৰ পিছত তললৈ আহক। তলত ইয়াত লিখা আছে চাব পাৰে ভিউ মাই ইলেক্ট্ৰিচিটি বিল। ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ খোল খাব। ওপৰে দেখিছে আপোনালোকে ইয়াত কাস্টমাৰ আইডিটো বহাই দিব। আগত যদি আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল আছে তাতেই দি আছে আপোনালোকৰ কাস্টমাৰ আইডি, সেইটো ইয়াত বহুৱাই দিব। মই বহুৱাই দিছোঁ। ইয়াত তলত দেখিছে কেপচাৰ কোড, এই কেপচাৰ কোডটো আপোনালোকে দি দিব। মই দি দিছোঁ। ইয়াৰ পিছত আপোনালোকে ভেৰিফাই কৰি দিব। মই ভেৰিফাই কৰি দিছোঁ। ইয়াত তলত দেখিছে PDF ফাইল বুলি, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ অটোমেটিক ডাউনলোড হৈ যাব। ডাউনলোড হৈছে, মোৰ ডাউনলোড হৈ আছে। ইয়াত দেখিছে ডাউনলোড হৈ গৈছে। আপোনালোকেও এনেধৰণে ডাউনলোড কৰি ল'ব পাৰিব আৰু প্ৰতিমাহে কিমান বিল আহিছে আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। ঠিক আছে বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।